নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ ৰেচিপিটো চাই ভাল পাব আৰু সকলোৱে আঁকোৱালি ল'ব। আজি আচলতে বতৰটো খুব বেছি বৰষুণ, একদম ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। গতিকে এনেকুৱা বতৰত আমাৰ সকলোৱে স্পাইচি কিবা এটা খাবলৈ মন যায়। সেইকাৰণে মই বনালোঁ পকৰি আৰু কেনেকৈ বনালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক। প্ৰথমতে এটা বাটিত অলপমান বন্ধাকবি কোমল অংশখিনি লৈছোঁ, মিহি মিহিকৈ কাটিব লাগে। মোৰ ইমান মিহি কৰা হোৱা নাই। আৰু লগতে দিছোঁ পিঁয়াজখিনিও মিহি মিহিকৈ কাটিব লাগে, কিন্তু মই অলপ ডাঠকৈ থলোঁ। আৰু নিজৰ ইচ্ছা অনুযায়ী এতিয়া দিছোঁ বেচন। পিঠাগুড়ি অলপমানো দিলে খুব বেছি ধুনীয়া হয়, মানে মচমচীয়া হয় আৰু, কিন্তু মোৰ পিঠাগুড়ি নাই। এতিয়া দিছোঁ হালধি আৰু সোৱাদ অনুসৰি নিমখ আৰু অকণমান মিট মছলা দিছোঁ। আপোনালোকে যিকোনো মছলা দিব পাৰে। আৰু চামুচখনে প্ৰথমতে মই মিহলি কৰিছিলোঁ, কিন্তু হাতেৰে মিহলি কৰিলেহে আচলতে ভাল হয়। আৰু অকণমান সুবিধা অনুযায়ী পানী দিছোঁ, বহুত বেছিকৈ দিয়া নাই। আৰু এতিয়া ভালকৈ হাতখনেৰে মিহলি কৰি লৈছোঁ। আৰু এইফালে মোৰ কেৰাহীৰ ৰিফাইন তেল গৰম হ'লত এটা এটাকৈ দি গৈছোঁ। আৰু খুব সোনকালে হৈ যায়। আৰু ল'ৰা ছোৱালীবিলাকে বিশেষকৈ শাক পাচলি নাখায়, কিন্তু এনেকৈ পাচলিয়ে এনেকৈ পকৰি যদি বনাই দিয়ে তেওঁলোকে গমেই নাপায় আৰু খাই দিয়ে। আৰু এয়া মোৰ পকৰি হৈ গ'ল। সজাব বিশেষ নাজানো, যিমান পাৰোঁ তেনেকৈ দেখুৱাইছোঁ। গতিকে আজি ইয়াতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'তে পুনৰ লগ পাম।